হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই কাম সময়ত কৰিব লাগে, সেয়েহে যিহেতু ৰাতি এতিয়া মই ৰুটি বনাইছিলোঁ, ভাবিলোঁ ভিডিঅ'টোও কৰি দিওঁ আৰু আপোনালোকক দি দিওঁ, মানে মই ইউটিউবত আপলোড কৰি দিওঁ, তেতিয়াহে আপোনালোকে পাব। এনেকুৱা ডাৱৰীয়া বতৰৰ গোন্ধ পালে কোনে কোনে ৰুটি ভাজি খাব বিচাৰে জনাবচোন কমেণ্ট কৰি বা এটাতো লাইক কৰি দিব, তেতিয়াই বুজিম যে আপোনালোকেও বিচাৰে বুলি। আমাৰ ঘৰৰ দুটাই পিছে শুকান ৰুটি খালে, বাকীকেইটা আমি এনেদৰে পুৰি লুচি যি কয় আমি এনেদৰে বনাই খালোঁ। আশা ৰাখিছোঁ থালিখন দেখি আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে, আৰু শ্বেয়াৰ কৰি দিব আপোনালোক যিসকল মোৰ পৰিয়ালৰ সদস্য, তেতিয়া মোৰ মনটো ভাল লাগিব আৰু নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ সাহস পাম। আজিলৈ আহিছোঁ, বাই বাই, সকলো ভালে থাকক, শুভৰাত্ৰি, থেংক ইউ।